আজি ইভানছৰ অন্নপ্ৰসন্ন আৰু ৰাতিপুৱা আহি পাইছোঁ আমি ঘৰত আৰু চাৰিওফালে আয়োজন চলি আছে আৰু অন্নপ্ৰসন্ন একেবাৰে অনুষ্টুপীয়াকৈ পতা হৈছে। পাকঘৰত চাৰিওফালে আয়োজন আৰু এইফালে হৈ গ'ল পায়স। পায়সটো বনাইছে মাকে মানে মুনে আৰু মই বনাইছো এয়া মটন। অকণমান ময়ো সহায় কৰি দিছোঁ, যিহেতু বনাই বেয়া নাপাওঁ, গতিকে মটনখন আজি ময়ে বনাইছোঁ। খৰি জুইত বনাই আছে দাদাই। কি বনাইছ? এয়া লোকেল চিকেন। আমাৰ ল'ৰাটোৱে বাহিৰতে বনাইছে জুইত, যিহেতু পাকঘৰত চবে ব্যস্ত, সিও অকণমান সহায় কৰি দিছে আৰু ইফালে দেউতায়ো যা যোগাৰ কৰি দিয়াত ব্যস্ত হৈ আছে। আৰু এয়া মোৰ মাহী, সকলোৱে চাগে চিনি পায় আৰু দেউতাই মোক জোকাই আছে যিহেতু মই ভিডিঅ' বনাই আছোঁ, একো কাম কৰা নাই বুলি। সকলোকে দেখুৱাইছোঁ, গতিকে মাকো অলপ দেখাই দিলোঁ আৰু আইতাকৰ আজি বিৰাট ফূৰ্তি। আৰু ইফালে ইভানছক ৰেডি কৰি আছোঁ অন্নপ্ৰসন্নৰ কাৰণে। আৰু আজি আমাৰ কলিজাতে মাম খাব ন? কি খাম শুন আজি আমি? মাংস খাম, মাছ খাম, ভাত খাম। বাবু কাম কি পিন্ধিছো ধুনু ধুনু কুৰ্তা মা দিছে ন? আমাৰ ধুনু কলিজাটো কুৰ্তাটো পিন্ধাই দিয়াৰ পিছত ইমান যে মৰম লাগিছে। মা দেউতা পুৰা ৰেডি আৰু দেখিছেনে, মাক বাপেক পুতেক চবে মিলাই পিন্ধিছে। পাপাৰ লগত ইভানছ কলিজা আৰু এয়া ডলা ৰেডি কৰি আছো অন্নপ্ৰসন্নৰ কাৰণে। পইচা, কিতাপ, ধানৰ শীষ, কলম আৰু কিবা কিবি দিব লাগিব বাৰু, যোগাৰ কৰি আৰু যা যোগাৰ অলমষ্ট ডান। আৰু এইফালে ভিনদৌৱে ফলিখনত ধুনীয়াকৈ শুভ অন্নপ্ৰসন্ন বুলি লিখি দিছে আৰু এইফালে ককাক আৰু নাতি আৰু এইফালে মহা। আজি ইভানছৰ অন্নপ্ৰসন্ন। কোনটো চাবা তুমি হাত দিয়াচোন। কিতাপ 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 বঢ়িয়া লৈছে লৈছে নপৰা নেকি তুমি? প্ৰথমে দেৱে কি লয় বুলি ইমান বেছি এক্সাইটেড হৈ আছিলোঁ আৰু এইফালে ককাকে সোণৰ চেইনডাল পিন্ধাই দিছে, নাতিনীয়েকৰ প্ৰতি থকা ককাকৰ মৰম এয়া। আৰু আজি মহাকো পুৰা ব্যস্ত, যিহেতু বিয়াৰ পিছত প্ৰথমবাৰ তেখেতে আমাৰ ঘৰৰ অনুষ্ঠান এনেদৰে পাইছে। আৰু ইয়াৰ থালিখন বাবুৰ কাৰণে আমি ৰেডি কৰিছোঁ। ঠিক আছে লগাই দিলে মই কি খাম শুন? সকলোৱে মিলি তাক অলপ অলপ খুৱাই দিছে। সি আচলতে আমাৰ হুলস্থুলবোৰ দেখি অকণমান ভয়হে খাইছে, তথাপিও মিঠা পায়সখিনি খাই কিন্তু সি বিৰাট ভাল পাইছে। আইতা ককা খোৱা শেষ হোৱাৰ লগে লগে এয়া বাপেক আৰু এয়া মই। আৰু পাছফালে যে ফুলডাল দেখিছে, সেইডাল মই 2 বছৰ আগত লগাইছিলোঁ আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে ইমান ধুনীয়াকৈ ফুলিছে। আৰু ইভানছৰ লগত আমিবোৰ আৰু এইফালে ককাকৰ লগত নাতি। দৌৰিতে পিছৰ ক্লিপসমূহ লোৱা নহ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।